এতিয়া লাজপত নগৰ মেট্ৰ' ষ্টেচনত আছোঁ। দিল্লীৰ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট মেট্ৰ' ষ্টেচন। আপোনালোকে দেখিছে প্ৰতুল বৰ্মন ডাঙৰীয়াই দেখাব যে মেট্ৰ' ষ্টেচনখন কিমান ধুনীয়া আৰু এই ধুনীয়া মেট্ৰ' ষ্টেচনখনে কিমান সুবিধা কৰে। এই আমি এতিয়া আজিৰ যি আমাৰ মেট্ৰ' জাৰ্ণি, এই মেট্ৰ' জাৰ্ণি ষ্টাৰ্ট কৰিম। এইখন মেট্ৰ'খন আহিছে, এতিয়া আমি সোমাই যাম মেট্ৰ'ৰ ভিতৰলৈ। আমি সোমাইছোঁ। এই যি মেট্ৰ' ষ্টেচনৰ পৰা আমি উঠিলোঁ লাজপত নগৰলৈ মেট্ৰ'। আৰু আপোনালোকে গম পায় যে এইফালে বহুত মানুহ আছে আৰু নিম্ন মধ্যবিত্ত, দিল্লীৰ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত মানুহখিনিৰ কাৰণে এই মেট্ৰ'খনে কম টকাতে কম মূল্যতে বহুত সুবিধা দিয়ে আৰু যি সুবিধাৰ কাৰণে ইয়াৰ মানুহখিনিয়ে সাংঘাতিক ধৰণে লাভান্বিত হৈছে। আমি আশা কৰিম যে গুৱাহাটীতো এনেকৈ এখন মেট্ৰ' অতি সোনকালে হ'ব। আৰু আজি আমি বজাৰ কৰিলোঁ, বজাৰ কৰি পেলাই এয়া আমি কিতাপ চিতাপ কিনিলোঁ। এয়া এইমাত্ৰ আমি কিতাপ কিনি পেলাই আহিছোঁ। তাৰ লগতে আমি যি আজি মেট্ৰ' জাৰ্ণি, সেই মেট্ৰ' জাৰ্ণিটো আপোনালোকক দেখাবলৈ ইচ্ছা কৰিছোঁ। অসমৰে অলপ হয়, মই অসমৰ নগাঁও। আপুনি হয় নেকি? হয়, আমিতো অলপ ফুৰিবলৈ আহিছিলোঁ। আপুনি হয় নেকি? কেনেকুৱা বাকী দিল্লী কিমান দিন হ'ল আপোনাৰ? তাকে আমি ইয়াতে এটা ব্লগ কৰি আছোঁ মেট্ৰ' জাৰ্ণি, এই মেট্ৰ' জাৰ্ণি। আপোনাৰ কেনেকুৱা লাগে মেট্ৰ' জাৰ্ণি? ভালেই, ফেচিলিটি আছে হয়। হয়তো ইয়াতে এ চি চেচি আছে, বিন্দাছ, কোনো অসুবিধা নাই। প্ৰতুলে দেখাব এতিয়া আমাৰ মেট্ৰ'ৰ যি পৰিৱেশ, সেই পৰিৱেশ। গতিকে আমাৰ যি আজি মেট্ৰ' জাৰ্ণি আছিলে সেইটো ইয়াতে শেষ হ'ল আৰু এতিয়া আমি ওলাই যাম। ভাল লাগিল, খুব কমফৰ্টিং আছিল আজিৰ এই জাৰ্ণি।